গোৰ্খা ছাত্ৰ সন্থাৰ নেতা দুৰ্গা চেত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত। বাদলাপেটা চাহ বাগিচাৰ ট্ৰেক্টৰ ট্ৰেলাৰে মহতিয়ালে বাহনখন। তিনিচুকীয়া জিলাৰ ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত ডুমডুমা ফিলবাৰী পথৰ বাদলাপেটাৰ সমীপৰ সংঘটিত হৈছে এক পথ দুৰ্ঘটনা। ফিলবাৰী ডুমডুমা পথৰ বাদলাপেটা দলঙৰ সমীপত এখন ট্ৰেক্টৰ ট্ৰেলাৰ আৰু টাটা মেজিকে গোৰ্খা ছাত্ৰ সন্থাৰ নেতা দুৰ্গা চেত্ৰীৰ অল্টো বাহনত খুন্দা মাৰে। এই দুৰ্ঘটনাত দুৰ্গা চেত্ৰীৰ বাহনখন ক্ষতিগ্ৰস্ত হয় যদিও সৌভাগ্যক্ৰমে ৰক্ষা পৰে ছাত্ৰ নেতাগৰাকী। তিনিচুকীয়াৰ পৰা এটি সদ্যোজাত শিশু আৰু মহিলাক লৈ ছাত্ৰ নেতাগৰাকীয়ে নিজা ঘৰলৈ আহি থকাৰ সময়তে সংঘটিত হয় এই ঘটনা। দুৰ্ঘটনাত কোনো লোক আহত হোৱা নাই। দুৰ্ঘটনা সংঘটিত কৰা AS23AC 9319 নম্বৰৰ ট্ৰেক্টৰখন বাদলাপেটা চাহ বাগিচাৰ বুলি জানিব পৰা গৈছে। ইতিমধ্যে ডুমডুমা আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰেক্টৰখন জব্দ কৰিছে।